নমস্কাৰ বন্ধুসকল, ওয়েলকাম ব্যাক টু মাই চ্যানেল। আজিৰ প্ৰথম শব্দটি হৈছে এপ্ৰিচিয়েবল। এপ্ৰিচিয়েবল প্ৰশংসনীয়, কম্পিটেন্ট সক্ষম, ইনকম্পিটেন্ট অযোগ্য, কভাৰ্ড গোপন, ওভাৰ্ট প্ৰকাশ্য প্ৰত্যক্ষ বা প্ৰতীয়মান, এক্সৰবিটেন্ট অত্যাধিক, ডিমিনিউটিভ ক্ষুদ্ৰ বা অল্প, ডিমিনিশ হ্ৰাস কৰা বা কমোৱা, মেগনানিমাছ উদাৰ, মিউনিফিচেন্ট উদাৰ বা পৰোপকাৰী, এনয়েন্স বিৰক্তি, সাবভাৰ্ট উলটাই দিয়া, অভাৰটাৰ্ণ উলটোৱা, মেলিশ বিদ্বেষ, সেভৰি সুস্বাদু, অবফাস্কেশন অস্পষ্টতা, লুচিড স্পষ্ট, ফ্ৰডুলেন্ট প্ৰতাৰণামূলক, কনসিল গোপন কৰা, ডিলেক্টেবল সুস্বাদু, এডিবল খোৱাৰ যোগ্য, লাচিয়াছ সুস্বাদু, ফেলিচিটি আনন্দ, নেক্সাছ বন্ধন, ইনজেস গলাৎকৰণ কৰা, এবষ্টিমিয়াছ সংযমী, ডিসকনচাৰ্ট অস্থিৰতা, এছুৱেজিং শান্ত কৰা বা মৃদু কৰা। ভিডিঅ'টি চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে তেন্তে সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব। আৰু যদি ভিডিঅ'টো চাই বহুত ভাল পালে তেন্তে লাইক কৰিব, কমেন্ট বক্সত মতামত জনাব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।